হেল্ল' ফ্ৰেণ্ডছ, আজি মই যাবলৈ ওলাইছোঁ এখন অসমীয়া ছবি চাবলৈ। আপোনালোকে সকলোৱে জানে 23 মে'ত এখন অসমীয়া ছবি মুক্তি পাইছে, সেয়া হৈছে ভাইমন দা। আপোনালোকে সকলোৱে জানে বা কোনোবাই হয়তো ভাবিছে যে ভাইমন দা কোন হয়। আচলতে আমাৰ স্বনামধন্য অসমীয়া চিনেমাৰ পৰিচালক প্ৰয়াত মুনীন বৰুৱাদেৱৰ আন এটা নাম ভাইমন দা। গতিকে এই ছবিখন হৈছে মুনীন বৰুৱাদেৱৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আৰু এই ভাইমন দা ছবিখনৰ স্ক্ৰিপ্ট লিখিছে শশাংক সমীৰ দাই, আৰু তেখেতে এই ছবিখনৰ পৰিচালনাও কৰিছে আৰু মিউজিক কৰিছে জুবিন দাই। ছবিখনত কেনেধৰণে অসমীয়া চিনেমা জগতক সেই সময়ৰ পৰা বৰ্তমান সময়লৈ কেনেধৰণে তুলি আনিছিল, এক নতুনত্ব দিছিল, সুন্দৰ কিছুমান কাহিনীৰে কেনেধৰণে নতুনত্ব প্ৰদান কৰি আজিৰ এই মুহূৰ্তলৈ অসমীয়া ছবি জগতক লৈ আহিলে, সেই সকলোখিনি কাহিনী এই ছবিখনত আপোনালোকে দেখিবলৈ পাব। আৰু মই ছবিখন চাবলৈ যাম, এতিয়া ছবিগৃহলৈ যাবলৈ ওলাইছোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাই। নতুন অসমীয়া ছবি ভাইমন দা চাবলৈ আমি আহিলোঁ পাঠশালালৈ। ভাইমন দা হৈছে মুনীন বৰুৱাদেৱৰ আন এটা নাম। স্বনামধন্য অসমীয়া চলচ্চিত্ৰ জগতৰ পৰিচালক প্ৰয়াত মুনীন বৰুৱাদেৱৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। ছবিখনত কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা কৰিছে শশাংক সমীৰ দাই, প্ৰযোজনা কৰিছে সামন্তক গৌতম, সংগীত কৰিছে জুবিন গাৰ্গ আৰু পৰাণ বৰকটকীয়ে। হলটোত ইতিমধ্যে মানুহ প্ৰায় ফুলেই হৈছে আৰু এতিয়া 2 বাজিছে। গতিকে এতিয়া চিনেমাখন আৰম্ভ হ'বলৈ প্ৰায় ওলাইছে, তো চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ। ভাইমন দাৰ চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই। বিশেষ এটা চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ অভিনেতা আশিষ বিদ্যাৰ্থী। বাকী আন চৰিত্ৰত অভিনয় কৰিছে কেইবাগৰাকীও প্ৰতিভাৱান অভিনেতা অভিনেত্ৰী। মুনীন বৰুৱাদেৱৰ জনপ্ৰিয় ছবিসমূহ যেনে হিয়া দিয়া নিয়া, দাগ, দীনবন্ধু, ৰামধেনুকে আদি কৰি বহুতো জনপ্ৰিয় ছবি কিদৰে তেওঁ কৰিছিল, বা ছবিসমূহত যতীন বৰা, ৰবি শৰ্মা, জুবিন গাৰ্গ, বিজু ফুকনকে আদি কৰি বহুতো স্বনামধন্য অভিনেতা অভিনেত্ৰীয়ে মুনীন বৰুৱাদেৱৰ জনপ্ৰিয় ছবিসমূহত কিদৰে সংযুক্ত হৈছিল, সকলো সুন্দৰভাৱেই প্ৰকাশ কৰা হৈছিল।